অসম প্ৰকাশন পৰিষদৰ নিবেদন আৰু আজিৰ সাধুটি হৈছে ৰজাৰ ল'ৰা আৰু শিয়াল। এজন ৰজাৰ ল'ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰ পৰা বাজ হ'ল। এদিন হাবিৰ মাজতে তেওঁৰ গধূলি হ'ল। সেই সময়তে এটা শিয়াল হাবিৰ পৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল। ৰজাৰ ল'ৰাই তাক দেখিয়েই মাত লগালে, হেৰৌ, মোৰ ঘোঁৰাই ভয় খাব, আঁতৰ হ, নহ'লে মই নামিবলৈ পালে তোৰ কঁকালৰ যোৰা ভাঙিম। শিয়ালে উত্তৰ দিলে, মই আঁতৰ হ'ব নোৱাৰোঁ, তোৰ ঘোঁৰা এফলীয়া কৰি লৈ যা। একোপধ্যেই শিয়াল বাটৰ পৰা নাতৰা দেখি ৰজাৰ ল'ৰাই তেওঁৰ ঘোঁৰা এফলীয়াকৈ লৈ গ'ল। কিন্তু যাওঁতে কৈ গ'ল, থাক, তই আজি থাক, আজি নিশা হ'ল, তোক আৰু নোজোকাওঁ, মই ঘূৰি আহোঁগৈ, দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰ। ৰজাৰ ল'ৰাৰ কথা শুনি শিয়ালেও ক'লে, যা যা, ঘূৰিয়ে আহগৈ, তয়ে মোৰ ভৰিত পৰ নে ময়েই তোৰ ভৰিত পৰোঁ চাম। এইদৰে চুপতা চুপতি কৰি ৰজাৰ ল'ৰা গাঁৱৰ ফালে গুচি গ'ল। শিয়ালেও তাতে বহি থাকিল। বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ ল'ৰা এজন গৃহস্থৰ ঘৰত আলহী ৰ'বলৈ বুলি সোমাল। সোমাই যাওঁতেই তেওঁ ঘোঁৰাটো গৃহস্থক নোকোৱাকৈ তেলিশালতে বান্ধি থৈ গৈ সুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই খুজি ৰাতিটো থাকিল। পিছদিনা পুৱাই গিৰিহঁতে তেলিশালৰ ফালে গৈ দেখিলে যে তাত এটা ঘোঁৰা বন্ধা আছে। ঘোঁৰাটো দেখিয়ে সি ৰিঙিয়াই ক'বলৈ ধৰিলে, ঔ, আমাৰ তেলিশালে ঘোঁৰা এটা জগালে ঔ, এই বুলি বাৰে বাৰে কৈ ৰঙৰ নিচাত নাচিবলৈ ধৰিলে। এনেতে ৰজাৰ ল'ৰাই সাৰ পাই উঠি আহি তেওঁৰ ঘোঁৰাটো গৃহস্থই নিজৰ ঘোঁৰা বোলা দেখি আচৰিত মানি ক'লে, কেলেই, এইটো মোৰ ঘোঁৰা, কালি ৰাতি মই আহোঁতে লৈ আহিছিলোঁ আৰু ইয়াতে বান্ধি থৈছিলোঁ। ক'ৰ তোমাৰ তেলিশালে ঘোঁৰা জগালে হে? দিয়া, মোৰ ঘোঁৰাটো মই লৈ যাওঁ। যে ৰজাৰ ল'ৰাই এইদৰে ক'লে, গিৰিহঁতে তেওঁক গালি শপনি পাৰি সাং কৰিলে আৰু মাথোন চুইহে নিকিলালে। শেহত ৰজাৰ ল'ৰাই একো উপায় নাপায় সেই ঠাইৰ ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাই গৃহস্থক ধৰাই নি সেই কথা সুধিলত সি তাৰ তেলিশালে সেইটো ঘোঁৰা জগালে বুলি কৈ তাৰ ফলীয়া সাক্ষীবাদী দিলে। ৰজাই ৰজাৰ ল'ৰাক তোমাৰ কোন সাক্ষী আছে বুলি সুধিলত ৰজাৰ ল'ৰাই ক'লে, মোৰ সাক্ষী কোনো নাই, ৰাতি আনি মই ঘোঁৰা বান্ধি থৈছিলোঁ, কোনেও দেখা নাছিল। ৰজাই ক'লে, তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ, তুমি ঘোঁৰা অনাই নাই আৰু এইটো ঘোঁৰা তোমাৰ নহয়। এই কথা শুনি ৰজাৰ ল'ৰাই বিমূৰত পৰি অলপ ভাবি থাকি মাত লগালে, স্বৰ্গদেউ, মই ঘোঁৰা অনা সঁচা, মই ৰাতি ঘোঁৰা আনিছিলোঁ, সেই দেখি হয়তো মোক কোনেও দেখা নাছিল। বাটত এটা শিয়ালে মাথোন মোক ঘোঁৰাত উঠি অহা দেখিছিল। স্বৰ্গদেউৰে আদেশ হ'লে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ। ৰজাই উত্তৰ দিলে, বেছ কথা, যোৱা, শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ আহাগৈ। ৰজাৰ ল'ৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গ'ল। গৈ গৈ সেই আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰ দৰেই বহি আছে। ৰজাৰ ল'ৰাই ইফালৰ পৰা খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে, কিহে ৰজাৰ পোৱালি, ঘোঁৰাডোখৰ গ'ল ক'লৈ? শিয়ালৰ এই কথা শুনি ৰজাৰ ল'ৰাই ক'লে, মোক ক্ষমা কৰিবা, মই তোমাক বৰ কেতেৰা মাত দি গৈছিলোঁ, মই বৰ বিপদত পৰিছোঁ, সেই দেখিয়ে তোমাৰ কাষলৈ আহিছোঁ, মোক বিপদৰ পৰা উদ্ধাৰ কৰা। শিয়ালে ক'লে, মোৰ খং নাই, তোমাৰ কি হ'ল কোৱা। ৰজাৰ ল'ৰাই আগৰ পৰা গুৰিলৈকে সকলোবোৰ কথা ক'লত শিয়ালে মন দি শুনি ক'লে, তুমি এতিয়া যোৱা, আজি মই নাযাওঁ, কাইলৈ মই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোৱাগৈ।
পিছদিনা আবেলি পৰত শিয়ালে এটা হোলাত নামি গাটো তিয়াই লৈ আলিৰ কাষত পৰি ছাই এসোপাত লুটি বাগৰ দি গোটেইটো গাত ছাই সানি ৰজাৰ চৰাত ওলালগৈ। ৰজাই শিয়ালক দেখি সুধিলে, কিহে ডেকা ৰজা, আজি বোলোনে তোমাৰ সভালৈ অহা পলম হ'ল কিয়? শিয়ালে ক'লে, স্বৰ্গদেউ, আজি মোৰ দুখৰ কথানো কি ক'ম। আজি সাগৰত জুই লাগি কি হৈছে, গোটেইখন ৰাঙলী হৈ পৰিছিল। ইমান পৰ মই জুই নুমাওঁতে হাইৰাণ হ'লোঁ। সেয়েহে মোৰ গাৰ এই অৱস্থা হ'ল আৰু অহাত পলম হ'ল। শিয়ালৰ কথা শুনি ৰজাই ক'লে, আমাৰ ডেকা ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয়। ক'ৰবাত সাগৰতনো জুই লাগিব পাৰেনে? শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে, স্বৰ্গদেউ, পানীত যে জুই লাগিব নোৱাৰে, কাঠৰ তেলিখাৰেনো কেনেকৈ ঘোঁৰা এটা জগাব পাৰে? শিয়ালৰ মুখৰ পৰা এই কথাষাৰ ওলোৱা মাত্ৰকে ৰজা প্ৰজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে। আৰু তেতিয়াই ৰজাই ঘোঁৰাটো ৰজাৰ ল'ৰাক দি পঠিয়াই দিলে।